কেনেকৈ পাৰোঁ নাম্বাৰটো দিয়া থাকিব আৰু সাপ ওলালে ফোন কৰিব নামাৰিব, ফেনাইল চেনিয়ান নিছিটাব। সাপ নাহান্তে চিটিয়াটো বেলেগ, সাপ থাকিলে নিছিটাব। এনেদৰে সাপবিলাক ঘৰৰ চাইডে চাইডে বেগাই থাকে। মানুহ সাৱধান, ক'ত কেতিয়া সাপ ওলায় এনেকৈ সোমাই থাকিব। ঘৰত যদি ওলোৱা সোমাও কৰে তেতিয়া সাৱধান হৈ ওলাব। এইটোৰ নাম কয় চকৰি ফেটি সাপ। হয়, এই কামুৰিলে মানুহ পটকৈ মৰি যায়। মৰি যায় না? মৰি যায়, ইয়াৰ বহুত বিষ আছে না? বহুত বিষ। হয়। এইটো মুৰ্গীৰ বাহাত ধৰাত পৰিছে। মুৰ্গী বাহাত না? এই সাপ এনেদৰে সাপবিলাক এওঁলোকে উদ্ধাৰ কৰি থাকে। উদ্ধাৰ কৰি জংঘলত এৰি দিয়ে নি। আপোনালোকে সাৱধান থাকক, ভালে থাকক। ক'ৰবাত যদি সাপ ওলায় যোগাযোগ কৰি